এণ্ড ৱেলকাম টু ইউটিউব মাই বেক চেনেল। চ' আপোনালোকক মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। তো আজি মোৰ এক্সাম আছে কেইটা বজাৰ পৰা জানেনে? 1 বজাৰ পৰা। তো এতিয়া বাজিল 7টা, মই গা পা ধুই একদম ৰেডি ধুনীয়াকৈ এতিয়া মই অকণমান পঢ়িম, তাৰপিছত মই কলেজত যাম। আৰু কলেজত কালিতো অকণমান এইবোৰ দেখাইছোঁ, আজিতো গোটেইখিনি দেখাম। মই ক'ত ক'ত যাওঁ, কি কৰোঁ চব দেখুৱাই আছোঁ। আপোনালোকে খালি ভিডিঅ'টো চাই থাকক, ঠিক আছে? পঢ়াটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে? হীৰেণ বৰা জন্ম কিমান চনত হৈছিল? 18 জুলাই 1932 চনত কবি হীৰেণ বৰা জন্ম হৈছিল। শোভাযাত্ৰাৰ নিহতজনক কবিজনৰ নাম কি? কবি হীৰেণ বৰা। কবি হীৰেণ বৰা মৰমত কি বুলি মতা হয়? মৰমতে হীৰাদু বুলি মতা হয়। হীৰেণ বৰা জন্ম কিমান চনত হৈছিল? যোৰহাটত। জন্মস্থান কি হৈছে? যোৰহাটত। হীৰেণ বৰা পিতৃৰ নাম কি আছিল? পিতৃৰ নাম স্বৰ্গীয় তীৰ্থনাথ শৰ্মা আৰু মাতৃৰ নাম স্বৰ্গীয় স্নেহ ভট্টাচাৰ্য। সুগন্ধি পখিলা কবি বুলি কাক কোৱা হয়? কবি হীৰেণ বৰা কোৱা হয়। তো মই এইখিনি পঢ়ি আপোনাক দেখুৱালোঁ, তাত মই বহুত পঢ়িব লাগিব। আপোনালোকে ইমানখিনি চাব নোৱাৰে না, ভিডিঅ'টো বহুতখিনি দীঘল হ'ব। চ' আৰু দেখুৱাবই আছে, অ'কে? দেখুৱাই আছোঁ মই কলেজ যাম। এতিয়া মই কলেজ যাব ওলাইছোঁ, মই দেখাই আছোঁ, ঠিক আছে? হৈছে ন, ৰ'দ দিছে, তো এতিয়া মই গৈ আছোঁ, চাইকেল মাৰি যাম, যাই কিনে দেখুৱাই আছোঁ, ঠিক আছে? অকল মোৰ মানে অকণমান টাইম আছে, মই জল্দি আহি পালোঁ, গাড়ীৰ পৰা নামি ল'লোঁ। তো এতিয়া যাই আছোঁ মন্দিৰ, আপোনালোকৰ আজি বেলেগ মন্দিৰ এটা দেখাম, ঠিক আছে? মন্দিৰটো গৈ আছোঁ ইয়াতে শিৱ মন্দিৰ শিৱ পাৰি নাজানো আৰু চেষ্টা ঠিক আছে। এইটো মন্দিৰ যাব নোৱাৰিলোঁ, তলা মৰা আছে, ঠিক আছে? পিছত দেখুৱাম মন্দিৰ আছে দিনা মানুহ আছে। এতিয়া দুপৰীয়া হৈছে ন, 12 বাজিল। মই এতিয়া আহিছোঁ, মই খাম এটা
শেষে হ'ল তো আমাৰ এতিয়া আৰম্ভ হৈছে দ্বিতীয় অকণ ঠিক আছে দুটা মোৰ এক্সাম শেষ ঠিক আছে হাই ফ্ৰেণ্ড মই আহি পেলাই ঘৰ মোৰ এক্সামটো ভাল হৈছে যিখিনি পাৰিছোঁ সেইখিনি লিখিছোঁ আৰু কামত ব্যস্ত থাকোঁ আৰু আপোনালোকৰ লগতো ব্যস্ত থাকোঁ চ' মই পঢ়িব টাইম নাপাওঁ কাৰণ নপঢ়োঁ মই পঢ়িবলৈ মন নাযায় চাগে নপঢ়োঁ মানে একদম ভাল হৈছে আৰু মই ঘৰ আহি পাই গৈ আছোঁ ঘৰ ত' সেইবিলাক আমাৰ গাঁও হয় মই গৈ আছোঁ চাইকেল মাৰি মাৰি গৈছোঁ যাই কিনে অকণমান ৰেষ্ট ল'ম ৰেষ্ট লৈ কিনে আকৌ পঢ়িব লাগিব পৰহি আৰু এক্সাম আছে কালি নাই কালিতো আৰু কালি মোৰ ভণ্টি ভাইটিটো ধেমালি আপোনাক দেখাই আছোঁ তো চাই থাকক মোৰ ভিডিঅ'টো চাই থাকিব নতুন নতুন ভিডিঅ' আহি থাকিব আপোনালোকে চাই থাকিব মৰম দি থাকিলে মই আগবাঢ়ি যাব পাৰিম তো যাই কিনে দেখাই আছোঁ ঘৰত ফ্ৰেছ হৈ ঠিক আছে অকল মই ফ্ৰেছ হ'লোঁ ফ্ৰেছ মানে অনলি গাটো ধুইছোঁ গা চা ধুই কিনে মোক অকণমান গোলাপ জল লগাই ভিডিঅ'টো আপোনালোকক বনাই কিনে শেষ কৰিম বুলি ভাবিছোঁ মানে মই ভাতো খোৱা নাই একো খোৱা নাই সেইকাৰণে ভিডিঅ'টো বনালোঁ আৰু এইফালে গধূলি নাম ধৰিব যাব লাগিব নাম আছে তো পিছত দেখুৱাম নামখন ঘৰত ৰাতিৰো ক'ত দেখা পাব আন্ধাৰে লাইনটো আমাৰ ইয়াত নায়েই কেতিয়াবা আহি যাবি নাই কিন্তু চকুত লাইন আছে আমাৰ ইয়াত নাই তো আজিৰ কাৰণে বাই বাই টাটা